26 চনটোত আচলতে কেনেকুৱা হ'ব এইটো মই টেৰট কাৰ্ড অনুসৰিও ক'ব গৈ আছো। এজন সাধাৰণ মানুহ এজনে কেনেকৈ গম পাব যে তেওঁৰ এইটো প্ৰব্লেমত এনেকুৱা কাম কৰিব লাগিব বা টেৰট কাৰ্ডৰ বা কিবা তেনেকুৱা তেওঁৰ যোগ চলি আছে, কেনেদৰে গম পাব এজন মানুহ? গৰমৰ ক্ষেত্ৰত হ'ব লগা বেমাৰবিলাক অকণমান বেছিকৈ হোৱাৰ নিচিনা দেখাইছে। যিখিনি অলৰেডি পোৱা নাছিলে 25ত 26ত সেইখিনি বস্তু পাব। মানুহে যথেষ্ট সম্পত্তি লাভ কৰিব। এখন প্ৰেগনেন্সি কাৰ্ড আহিছে, যদি বাৰে বাৰে যিসকলে কনচেপ্ট কৰিব পৰা নাছিলে তেওঁলোকে এই 2026ত ছাকচেছটো দেখাইছে। কিন্তু 25ৰ তুলনাত 26টো অকণমান ভালেই দেখাইছে। তেওঁলোকে নিজৰ ইম'চনেলটো কণ্ট্ৰল কৰাটো তেওঁলোকৰ নিজৰ দায়িত্ব। ঘৰ বান্ধা ষ্টাৰ্ট কৰিছে, হয়তো আধা বান্ধা হ'ব, ৰৈ যাব। নমস্কাৰ, মই উদ্দীপ্ত আপোনালোক আটাইকে আমাৰ পেজটি চাই থকাৰ বাবে প্ৰথমতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি আহি উপস্থিত হৈছো নলবাৰীৰ সুসন্তান, নলবাৰীৰ এজন যুৱক, টেৰট স্পেচিয়েলিষ্ট, বাস্তুশাস্ত্ৰবিদ আৰু এক্সেছ বাৰ হিলাৰ ৰাজেশ দত্তদাৰ কাষত। নমস্কাৰ, প্ৰথমতে স্বাগতম জনাইছো। আজি আমি এটা বিশেষ কথা আলোচনা কৰিবলৈ আপোনাৰ তাত আহি উপস্থিত হৈছো। 2025 চনটো প্ৰায় শেষ হ'ল, 2026 সমাগত। যিহেতু আপুনি এগৰাকী টেৰট স্পেচিয়েলিষ্ট হয়, 2026 চনটো কোনবিলাক মানুহৰ কেনেকুৱাকৈ যাব টেৰট কাৰ্ড অনুসৰি অকণমান জনালে সুবিধা। একদম। প্ৰথম তোমাক ধন্যবাদ জনাইছো। আৰু 2025টো সঁচাকৈ বহুত ভয়ংকৰ বুলিয়ে ক'ব লাগিব। আমি প্ৰত্যেকজন ব্যক্তিয়ে চাগে বহুতখিনি শিকিলে। 2025ত বিশেষকৈ শেষৰ সময়ছোৱাত বহুতখিনি বস্তু শিকিব পাৰিলে। গোটেই মানে কি হয়, নিজৰ অভিজ্ঞতা ল'লে, নিজৰ কেনেকুৱা ভুল হ'ল, কেনেকুৱা প্ৰতাৰণা পালে, চব ক্ষেত্ৰতে 2025ৰ শেষৰ ফালে বিশেষকৈ বেছি ভয়ংকৰ এটা মানে ফিল কৰিলে। আৰু বেলেগৰ কথা ক'ব যোৱাৰ আগত মই নিজেও বহুতখিনি 2025ত বহুতখিনি মই নিজৰ কিবা কিবি হেৰুৱালো, বহুতখিনি পাইছো 2025ত। আৰু বিশেষকৈ এতিয়া আহি থকা 2026 চন 2026, এই 26 চনটোত আচলতে কেনেকুৱা হ'ব এইটো মই টেৰট কাৰ্ড অনুসৰিও ক'ব গৈ আছো। লগতে প্ৰতিজন ব্যক্তিৰ অৰ্থাৎ যিটো মূলাংক অনুযায়ী যিটো নিউমাৰিকেল হিচাপে ক'ব পাৰি, সেইটো হিচাপতো মই ক'ব গৈ আছো একেলগে। মই টেৰট কাৰ্ড হিচাপত চাই লৈছো। মই কাৰ্ডটো স্প্ৰেড কৰিছো। হয়, ভাল বেয়া অৰ্থাৎ পজিটিভ নিগেটিভ তিনিখন কাৰ্ড লৈছো মই 2026ৰ বিষয় ক্ষেত্ৰত। 2026টো যিহেতু বিশেষকৈ যদি নিউমাৰিকেল হিচাপে চাব যাওঁ, তেতিয়া 2026টো হৈছে স্থানৰ বছৰ। যিহেতু 26 হ'লে 10, ইফালে 1 আহি যায়, আৰু 1 হ'লে স্থান ৰিলেটেড। যিহেতু কি হয়, সূৰ্যৰ বছৰ দেখাইছে, কিন্তু প্ৰথম সময়ছোৱাত 2026ৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহ বহুত বেছি ভাল দেখুওৱা নাই। এইখিনি সময়ত হয়তো আপোনাৰ খুব বেছি অকণমান মানে কেনেকুৱা যুদ্ধ বিগ্ৰহ হোৱাৰ চান্সটো বহুত বেছি দেখাইছে কাৰ্ড অনুসৰি। মানুহৰ অকণমান যে বুজাবুজিত ব্যাঘাত, যিসকলে ৰিলেশ্যনশ্বিপত থাকিব তেওঁলোকৰ অকণমান প্ৰতাৰণা পোৱাৰ ক্ষেত্ৰত অকণমান দেখাই আছে। বিশেষকৈ অকণমান যুদ্ধৰ ক্ষেত্ৰত বিশেষকৈ কাৰ্ড দুখন আহিছে, অকণমান হয়তো তেনেকুৱা হোৱাৰ চান্সটো বহুত বেছি আছে। এইটো সমগ্ৰ যিহেতু 2026 হিচাপত চালে অকল অসম বুলি তেনেকুৱা অহা নাই, গোটেই দেখাইছে। আৰু বাকী মানুহৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত বিশেষকৈ এই সময়ছোৱাত গৰমৰ মাত্ৰাটো অত্যাধিক হোৱাৰ ক্ষেত্ৰত, বিশেষকৈ গৰমৰ ক্ষেত্ৰত হ'ব লগা বেমাৰবিলাক অকণমান বেছিকৈ হোৱাৰ নিচিনা দেখাইছে। লগতে মানুহৰ কিন্তু বেয়াতকৈ অলৰেডি দুখন কাৰ্ড নিগেটিভ কাৰ্ড অকণমান আহিছে। এখন কাৰ্ড, যিখন কাৰ্ড পজিটিভ কাৰ্ড আহিছে সেইখনৰ মতে ক'ব যাওঁ, মানুহে নোপোৱাখিনি পাব 2025 বৰ্ষটোত। যিখিনি অলৰেডি পোৱা নাছিলে 25ত, 26ত সেইখিনি বস্তু পাব। মানুহে যথেষ্ট সম্পত্তি লাভ কৰিব। যিসকলৰ আনচাকচেছ হৈ আছিলে বছৰটোত, অৰ্থাৎ যিসকলে চাকৰি ক্ষেত্ৰত বহুতবাৰ লাগিও হোৱা নাছিল, সেনেকুৱা পোৱাৰ চান্সটো বহুত বেছি দেখাইছে। আৰু নেক্সট কাৰ্ড লৈছো, আকৌ এখন পজিটিভ কাৰ্ড আহিছে 2026ৰ ক্ষেত্ৰত, য'ত নেকি এইবাৰ 2026ত মেইনলি মানুহবিলাক লিগেল অকণমান হোৱাৰ দেখাইছে, য'ত নেকি। আৰু এখন প্ৰেগনেন্সি কাৰ্ড আহিছে, য'ত নেকি মানুহৰ সফলতাটোৰ ক্ষেত্ৰত, অৰ্থাৎ বাৰে বাৰে যিসকলে কনচেপ্ট কৰিব পৰা নাছিলে তেওঁলোকে এই 2026ত ছাকচেছটো দেখাইছে। বহুত বেছিয়ে ভাল দেখাই আছে 2026ত। আৰু প্ৰথম সময়ছোৱা অকণমান বেয়া দেখাইছে, আৰু শেষৰ ফালে অকণমান ভূমিস্খলন বা অকণমান বানপানীৰ যোগটো এনেকুৱা অকণমান দেখাইছে, যদিও বহুত ক্ষতিগ্ৰস্ত নহ'লেও কিন্তু অকণমান সমস্যাৰ সন্মুখীন হোৱাটোও দেখাইছে। অৰ্থাৎ ভাল বেয়াৰ মাজতে পাৰ হ'ব, কিন্তু 25ৰ তুলনাত 26টো অকণমান ভালেই দেখাইছে বাৰু। ভূমিকম্পৰ যোগ আছে, ভূমিস্খলনৰ যোগ আছে, এনেকুৱা গোটেইখিনি বস্তু দেখাইছে কাৰ্ডে।
এতিয়া আমি যিখিনি 1 নম্বৰত চালো তাত প্ৰথমতে এটা প্ৰশ্ন সুধিব বিচাৰে এই যিসমূহ নম্বৰ আছে নম্বৰসমূহ আচলতে কেনেকুৱা ধৰণে যোগ কৰা হয় আচলতে কি হয় আমি যদি নিউমাৰিকেল হিচাপে চাব যাওঁ আচলতে মই হয় 13 স্পেচিফিক তথাপিতো নিউমাৰিকেল বা জ্যোতিষশাস্ত্ৰৰ যিখিনি ভাগ আছে গোটেইখিনি বস্তুৱে যদি শিকিছো তাৰ ভিতৰত নিউমাৰিকেল হিচাপত যদি 1 অৰ্থাৎ যিটো বাৰ বছৰটো সূৰ্যৰ বছৰ যেনেকৈ আমি 2026 26টো 2026টো যদি আমি যোগ কৰি লওঁ তেতিয়া কি হ'ব 6 + 2 0 + 2 এনেকুৱাকে কৰিলে 10 হয় অৰ্থাৎ 10 হোৱাৰ লগে লগে 0 + 1 কৰাৰ লগে লগে 1 হয় তেনেকে 1 হোৱাৰ লগে লগে 1টো হৈছে স্থানৰ লগত ৰিলেটেড এইটো বুজি পায় প্ৰত্যেকে বা তোমাৰ যদি জন্ম তাৰিখটো চাব যাওঁ XYZ চাব যাওঁ তোমাৰ জন্ম সংখ্যাটো 26 ধৰি ললো 26 হলে 6 + 2 হলে 8 হ'ব 8টো হৈছে শনিৰ নম্বৰ আৰু তেনেকে যদি চাব যাওঁ তেতিয়া মই তেনেকেও ক'ব গৈ আছো ভিডিঅ'টোত যিহেতু প্ৰত্যেক অৰ্থাৎ এইটো অভাৰঅল চাই দিম প্ৰত্যেক মানুহৰ ক্ষেত্ৰত যিহেতু এইবাৰ সান ৰিলেটেড সূৰ্যৰ বছৰ প্ৰত্যেকে গম পাওঁ সেইটো কাৰণে সূৰ্য হৈছে এনেকুৱা যিসকল ব্যক্তিৰ 1 ৰিলেটেড অৰ্থাৎ যিসকল ব্যক্তিৰ জন্ম 1 তাৰিখ 10 তাৰিখ বা এফালে 28 তাৰিখ 8 + 2 10 হয় 10 এনেকে এনেকুৱা হলে 1 হয় সেইটো প্ৰত্যেকে গম পায় আৰু তেওঁলোক এইবাৰ খুবেই বেছি ভাল অৰ্থাৎ 1 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলে এইটো বছৰত মানে কেনেকুৱা 1% কষ্ট কৰক আৰু গোটেই জীৱনটোৰ কাৰণে সুখী অনুভৱ কৰক কাৰণ যিখিনি বস্তু 25ত পোৱা নাছিলে 20 তাৰ আগতে পোৱা নাছিলে বহুত কষ্ট কৰিছে বা কিছুমানে PhDৰ কাৰণে কষ্ট কৰিছে নিজৰ চাকৰিৰ কাৰণে কষ্ট কৰিছে বা ৰিলেশনশ্বিপত বহুত বেছি ষ্ট্ৰাগল কৰিব লগা হৈছে কিন্তু 26ত সেইখিনি বস্তু সাংঘাতিককে পাই যাব খুব ডাইৰেক্টলি দিব কিন্তু এটা কথা ইয়াতে নেগেটিভনেছ এটা বস্তু আছে এইটো বছৰত সেইটো আছে খুব বেছি এটিটিউড আহিব নিজৰ ওপৰত গৰ্ব অনুভৱ আহিব নিজৰ ওপৰত অহংকাৰ ফিল এটা আহিব পাৰে আৰু যেহেতু 1 নম্বৰ মানুহবিলাক অকমান এনেও অকমান নিজৰ ওপৰত ডিপেন্ড হ'ব বিচাৰে অকণ কিং অফ টাইপ নিজৰ মতে চলিলে খুব ভাল পায় নিজৰ মতে চব বস্তু হ'ব লাগে এনেকুৱা দেখো যে তেওঁলোকে যাতে মনত অহংকাৰ ভাৱটো নানে বা মনত ইগ' ফিলটো নানে খুবেই ভাল যাব বছৰটো 2026ৰ 1 নম্বৰ যিসকলৰ 1 সংখ্যাৰে যায় মূলাংক 1 আৰু যিসমূহ আচলতে আপুনি ক'লে তেনেকুৱা কামৰ কিবা প্ৰতিকাৰ হয় 1 সংখ্যা যিসকল লোক আছে তেওঁলোকে যদি প্ৰত্যেক দিনাখন অৰ্থাৎ এইটো প্ৰতিজন ব্যক্তিয়ে কৰিব পাৰে বিশেষকৈ 1ৰ যিটো দেখা যায় সাকসেছৰ কাৰণে তেওঁলোকে মেইনলি নিজৰ যিটো সাকসেছটো খুব ভালে দেখাই আছে তেওঁলোকৰ এবাৰ বেয়া নাযায় আৰু তাৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে ৰাতিপুৱাই যদি খুব ব্ৰহ্ম মুহূৰ্ততে উঠি যদি সূৰ্য প্ৰণাম কৰিব পাৰে আৰু সেইটো খুব বেছিয়ে ভাল হয় আৰু তেওঁলোকৰ কাৰণে বিশেষ প্ৰতিকাৰৰ তেওঁলোকৰ বিশেষ দৰকাৰ নাই কিন্তু এইটো আনুমানিক গোটেইখিনি আনুমানিক মানে কেনেকুৱা অভাৰঅল চাই দিছো যিহেতু আৰু বিশেষকৈ নিজাকে চালে এইটো বস্তু বিশেষকৈ বহুত ভাল এনেকুৱা আৰু তাৰ পিছত আহিল 2টো হৈছে চন্দ্ৰ যিহেতু কিং বুলি ধৰা হয় সূৰ্যক আৰু কুইন অৰ্থাৎ ৰাণী বুলি ধৰা হয় চন্দ্ৰক আৰু যেহেতু সূৰ্যৰ পৰাই পোহৰটো আমি চন্দ্ৰই পাই যেহেতু সান আৰু মুন দুইটাই ৰিলেটেড হয় বিশেষকৈ যিসকলৰ নম্বৰ 2 হয় তেওঁলোকৰ যথেষ্ট ভাল এই বৰ্ষটো অৰ্থাৎ 26টো আহিবলগীয়া দিনকেইটা যথেষ্ট ভাল যাব কেৱল তেওঁলোকে নিজৰ ইমোচনেলটো কন্ট্ৰল কৰাটো তেওঁলোকৰ নিজৰ দায়িত্ব অৰ্থাৎ অলৰেডি আগতে 2025ত যিসকল নম্বৰ 2 হয় বহুতখিনি তেওঁলোকে অৰ্থাৎ কেনেকুৱা হ'ল যে মানুহক প্ৰতাৰণাৰ পাত্ৰ হ'ব লগা হ'ল বহুত বুজি পালে মানুহক বহুত কষ্ট পালে বা বহুত ৰিলেশনশ্বিপত ব্ৰেক হ'ল বহুতৰে বা বহুতে পাই পেলাই হেৰুৱালে বা জবত নাম আহিছে কিন্তু কি হ'ল অলৰেডি মানে কি পিছত মানে হয়তো ভেৰিফিকেশ্যনে হওক বা অন্য ক্ষেত্ৰতে হ'ল তেওঁলোকৰ নামটো কাট খাই গ'ল চ' তেনেকৈ পাই হেৰুৱাব লগা বহুতখিনি হ'ল নম্বৰ 2 আৰু এইবাৰ বিশেষকৈ 2026ত তেওঁলোকৰ যথেষ্ট ভাল দেখাইছে নোপোৱাতকৈ পোৱাটো বহুত বেছি দেখাই আছে 2026 আৰু বিশেষকৈ তেওঁলোকৰ ইমোচনেলটো কন্ট্ৰল যদি কৰিব পাৰে যথেষ্ট ভাল আৰু এই ইমোচনেলটো কন্ট্ৰল কেনেকৈ কৰিব কাৰোবাৰ প্ৰতি বহুত দয়া আহিছে মই দিয়ে দিওঁ মই কৰাই দিওঁ মই হেল্প কৰিব আগুৱাই যাওঁ সেইটো নহয় ক'ৰবাত বহুত কাজিয়া লাগিছে কাৰোবাক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিছে নিজে সোমাই গৈ পেলাই যদি পুলিচ কেছত ফাঁচিব লগা সেনেকুৱা যাতে নহয় আৰু সেইটোৱে যেন মানুহক হেল্প কৰক মই হেল্প কৰিব মানা কৰা নাই আৰু মানে কেনেকুৱা হৈ আছে যিহেতু খুব ইমোচনেল মানুহ 2 সংখ্যা আৰু মানে য'তে থয় সেই পাত্ৰৰ লগতে মিলি যোৱাৰ নিচিনা হয় আৰু ঠিক সেইটো কাৰণে ইমোচনেলটো কন্ট্ৰল কৰিব পাৰিলে যথেষ্ট ভাল দেখাই আছে আৰু যিসকল মুনৰ লগত ৰিলেটেড বা এইটো 2 সংখ্যাৰ হয় মূলাং তেওঁলোকে এইটো মানে বছৰত বিশেষকৈ 1 তাৰিখে অৰ্থাৎ জানুৱাৰীৰ 1 তাৰিখে কোনো ৰাতিপুৱা উঠিয়ে আৰু সেইদিনাখন ঘৰতেই হওক বা নিজৰ থাপনাতেই হওক বা
ওচৰৰ মন্দিৰতে হওক শিৱ মন্দিৰ দৰ্শন কৰিব পাৰিলে খুবেই ভাল আৰু তেওঁলোকে এইটো বছৰত বিশেষকৈ ৰুদ্ৰাক্ষ পৰিধান কৰাটো খুবেই বেছি ভাল হয়। এতিয়া 3 নম্বৰলৈ আহিছো যিহেতু 2ৰ কোনো ধৰণৰ তেনেকুৱা প্ৰতিকাৰ লগা নাই চাগে। 2ৰ প্ৰতিকাৰ এইখিনি ইমোচনেলটো কন্ট্ৰল কৰিবলৈ যথেষ্ট ভাল, কিন্তু এইটো অভাৰঅল মই বাৰে বাৰে কৈ আছো নিজাকৈ চালে বেছি ভাল হয়, বহুত ভাল হয়। আৰু বিশেষকে আৰু যিহেতু মই টেৰট কাৰ্ড হিচাপত চাওঁ মানুহৰ নাম আৰু বিশেষকে ডেট অফ বাৰ্থটো ধৰি চোৱা হয়, সেইটোতে বেলেগকে আহে অকমান অভাৰঅল তেওঁৰ বিষয়খিনি আহে। আৰু নেক্সট 3 আহিলো 3 সংখ্যাত, যাৰ আৰু 3টো হৈছে বৃহস্পতিৰ লগত সূৰ্যৰ যথেষ্ট সম্পৰ্ক খুব ভাল গুৰু, আৰু যিসকলৰ ব্যক্তিৰ এইবাৰ অৰ্থাৎ 3 হয় মূলাংক যথেষ্ট মানে কেনেকুৱা কৈছো দিব, এইবাৰ বৃহস্পতিয়ে দিব। আৰু 3 সংখ্যা লোকক 2025 চনতো তেওঁলোকৰ কিন্তু বেয়া যোৱা নাই, বিশেষ বহুত বেছি বেয়া যোৱা নাই। আৰু কিন্তু এইবাৰ 2026ত যিসকলৰ 3 অৰ্থাৎ তেওঁলোকৰ বহুতখিনি বস্তু পাব, কিন্তু এটা ক্ষেত্ৰত তেওঁলোকৰ অকমান নিগেটিভ আছে, তেওঁলোকৰ অকমান জলতত্ত্ব বা পানীৰ পৰা অকমান নিজকে সাৱধান কৰি ৰখাটো অকমান ভাল এইটো বছৰত। আৰু অকমান যদি কষ্ট, যেনেকে 1 যেনেকে আছিলে যে অকমান কষ্ট কৰাৰ বিনিময়তে সফলতাটো দেখাই আছে, আৰু এই 3 সংখ্যাৰ অৰ্থাৎ 3 মূলাংকৰ ব্যক্তিসকলেও অকমান কষ্ট কৰক, যিখিনি কষ্ট নকৰে নহয় সেইখিনি কষ্ট কৰক আৰু নিজৰ ভাগ্য নিজে আনক, মানে এনেকুৱা টাইপৰ দেখাই আছে। এইসকল ব্যক্তিয়ে প্ৰতি বৃহস্পতিবাৰে যদি নিজকে মানে অকমান ধৰক টকা পইচা লেনদেনটো নকৰে বা বিনিময় কৰিব, দোকানখনত বস্তু অনা নিয়া কৰিব পাৰে, যে এনে কাৰোবাক দি দিছো, দান দিছো, টকা পইচা সুতলৈকে দিছো, এনেকুৱা কৰিব নালাগে। লগতে গৰুক অৰ্থাৎ গৌমাতাক গুৰ মিঠৈ, লগতে আৰু যেনেকে আমি এখন দুপৰীয়া সাজত যেনেকে ভাত লওঁ, কাঁহীত ভাত দালি চব্জি যেনেকে লওঁ, আৰু তেনেকে যদি এখন থালত যদি গৰুকো যদি দুপৰীয়াৰ সময়ত কৰি পেলাই যদি গোশালাত দিব পাৰো বা নিজৰ ৰাস্তাৰ পদূলিতে হওক বা দিব পাৰো, তেতিয়াও কিন্তু বহুতখিনি ভাল ফলাফল এইটো বছৰত লাভ কৰিব। এইবাৰ আহিছো 4লৈকে। 4 মই নিজে মোৰ মূলাং 4 হয়, ৰাহু যথেষ্ট বেয়া এইবাৰ। 4 যিহেতু চানৰ লগত ৰাহু অৰ্থাৎ এইটো গ্ৰহণ বুলি কোৱা হয়। এইবাৰ 4 সংখ্যা যাৰ মূলাংক 4 হয় যথেষ্ট বেয়া। এইটো বছৰ যথেষ্ট বেয়া মানে কেনেকুৱা টাইপৰ, যথেষ্ট হেৰুৱাব লাগিব। যদি মানে কেনেকুৱা টাইপৰ হ'ব, যদি একদম নভবা নিচিন্তাকৈ মানে ইমিডিয়েট কিছুমান সিদ্ধান্ত লোৱা হয়, সেইটো মানে ভুল হ'বই। আৰু সেইটো গোটেই পুৰা একদম ধৰক এনেকুৱা হ'ব য'ত নেকি ৰিয়েলাইজ বহুত বেছি কৰিব লাগে, কিয় কৰিলো, বিনা মানে ধৰক কোনো টেনচন নোলোৱাকে বা একদম ডাইৰেক্টলি যদি কোনোবাই কিবা কৈছে মই ইনভেষ্ট কৰিম বা মই টকা পইচা দিম বা মই নতুনকে কিবা ষ্টাৰ্ট কৰিম, সেইটো ক্ষেত্ৰত বহুত বেছি চোৱাটো, চালি জাৰি চোৱাটো বহুত বেছিয়ে ভাল। কাৰণ যদি দৌৰা দৌৰি কৰা হয় যথেষ্ট বেয়া প্ৰভাৱ পৰিব। কাৰণ এইটো বছৰটো ৰাহুৰ কাৰণে অৰ্থাৎ 4 সংখ্যা লোকৰ কাৰণে যথেষ্ট বেয়া প্ৰব্লেমেটিক হোৱাৰ চান্সটো আছে। লগতে বেমাৰ আজাৰৰ ক্ষেত্ৰতো বহুতখিনি ট্ৰিটমেণ্ট, বা যদি কাৰোবাৰ সম্পৰ্ক বহুত বেছিয়ে বেয়া হৈছে ডিভৰ্চ পৰ্যন্তলৈকে যাব পাৰে, বা কাজিয়া পেচাল, ঘৰুৱা অশান্তি, এইবিলাক হোৱাৰ চান্সেছটো বহুত বেছিয়ে আছে। আৰু এইকাৰণে এই ৰাহুৰ যি সংখ্যাৰ ব্যক্তি আছে তেওঁলোকে এটা কাম কৰিব পাৰে, সৰু যিটো আমাৰ আটা আছে, এই গেহুৰ আটাটো কি কৰিব পাৰে, অকণ পানীৰ লগত মিক্স কৰি সৰু সৰু গোল বনাই পেলাই পুখুৰীত বা মাছ থকা পুখুৰীত এনেকুৱা দিব পাৰিলে খুব বেছি ভাল হয়। আৰু ৰাহুৰ যিহেতু অকণ বেয়া, হাতত লোৰ যিকোনো বস্তু থকাটো খুব বেছি ভাল হয়। 5 সংখ্যা আহিল, 4 গ'ল, 5টো হৈছে বুধ, খুব ভাল। বুধ হৈছে ৰাজকুমাৰ বুলি কোৱা হয় যাক। আৰু এই বুধ অৰ্থাৎ বুধ আৰু সূৰ্যৰ যিটো মিল, যথেষ্ট মিল আছে। আৰু এই বুধৰ কোনো ধৰণৰ টেনচন নাই। অৰ্থাৎ এইবাৰ এইটো বছৰটো বিশেষকে তেওঁলোকৰ ছাকচেছটো দেখাইছে, উন্নতিটো দেখাইছে, বহুতখিনি আগুৱাই যাব পাৰিব এই বছৰটোত। যিখিনি পোৱা নাছিল পাব, সম্পত্তি লাভৰ যোগ দেখাই আছে, নিজাববীয়াকে নিজৰ ওপৰত ডিপেণ্ড হ'ব পৰাটো দেখাইছে। লগতে গোটেইখিনি বস্তুৱে অলৰেডি খুব বেছি ভাল দেখাই আছে। অৰ্থাৎ নাম্বাৰ 5 গণেশ বাবাক যদি তেওঁলোকে প্ৰতি বুধবাৰে যদি পূজা কৰিব পাৰে বা 7ডালকে দুবৰি বন দিব পাৰে, তেতিয়াও বহুত বেছি ভাল হয়। গণেশ পূজা আহি আছে 22 জানুৱাৰী তাৰিখ, যদি সেই 22 জানুৱাৰীত গণেশ মন্দিৰ দৰ্শন কৰিব পাৰে, গণেশজীৰ আশীৰ্বাদ ল'ব পাৰে, যথেষ্ট ভাল ফলাফল লাভ কৰিব। 5 নম্বৰ 6 নম্বৰলৈকে আহিছো। 6 নম্বৰৰ ব্যক্তিসকল হৈছে শুক্ৰ। যথেষ্ট দিয়ে শুক্ৰই, মানুহ এজনক এদিনত ৰজা বনাই দিব পাৰে আৰু তললৈকে নমাই আনিব পাৰে। আৰু যিহেতু শুক্ৰটো 6 দেখাই আছে, এইবাৰ কিন্তু 6 নম্বৰৰ ব্যক্তিসকলৰ বিশেষ কিন্তু ভাল দেখুওৱা নাই। আৰু তেওঁলোকৰ মেইনলি প্ৰব্লেম হ'ব অকণমান
স্কিন প্ৰব্লেম আহিব, অকমান এলাহটো খুব বেছি হ'ব, কৰিম হ'ব দেৰিকে কৰিম, পিছত কৰিম, লাহেকে কৰিম দেখাই আছে। লগতে যিসকল ব্যক্তি অকমান বেমাৰ ভুগি আছে অলৰেডি আগৰ পৰা, সেইসকল ব্যক্তি অলৰেডি মানে কেনেকুৱা ৰিকভাৰ হোৱাতকৈ অকণ বেছিলৈকে যোৱাটো চান্সটো বেছি থাকিব। লগতে মানুহক খুব বেছি অবিশ্বাস কৰাৰ নিচিনা হ'ব, যে অকণ হঠাৎ যেন কাৰোবাৰ লগত তৰ্ক কৰিব, হঠাৎ বিতৰ্ক কৰিব, জেদ ভাৱ আহিব মনত, এনেকুৱা বহুত বেছি দেখাই আছে 6 সংখ্যাৰ ব্যক্তিসকল। আৰু এই ব্যক্তিসকলে প্ৰতিদিনে গা ধোৱা পানীত দৈ মিক্স কৰিব পাৰে। লগতে তেওঁলোকৰ তাত খুব ভাল, যিটো 6টো অকণমান বেয়াই দেখাই আছে, যিটো আমাৰ শুকাই যোৱা যিটো তুলসীৰ ঠাৰি আছে, সেইটো যদি আমি ঘিউৰ লগত মিক্স কৰি যদি লক্ষ্মী আৰু নাৰায়ণৰ আগত যদি আমি চাকি জ্বলাব পাৰো বা আৰতি দিব পাৰো গধূলি, বহুত বেছি ভাল ৰিজাল্ট পাব। কাৰণ তেওঁলোকৰ আৰ্নিংটো মানে টোটেলি কি হ'ব, আগতে যিমানখিনি আৰ্নিং আহি আছিল, এইবাৰ যেন ছেভিংটো কমি যাব। 6 সংখ্যাৰ ব্যক্তিসকলৰ ছেভিংটো কমি যাব, আৰু ডাবল ছেট অৰ্থাৎ ওলাই যোৱা ৰাস্তাটো বেছি দেখাই আছে। আৰু সেইটো কাৰণে তেওঁলোকে যেন অকণমান স্পিৰিচুৱেল হৈ থকাটো খুব বেছি ভাল হয় এইটো বছৰটোত। আৰু যিমান পাৰে মন্দিৰ দৰ্শন কৰক আপোনালোকে। লগতে বিষ্ণু মন্দিৰ দৰ্শন কৰিব পাৰে, মা লক্ষ্মীৰ আপোনালোকে এইটো বছৰটোত মানে পূজা কৰিব পাৰে। 6 গৈ পেলাই আহিল 7 আহিল। 7টো হৈছে কেতু। এতিয়া কেতুৰ আৰু সূৰ্য অৰ্থাৎ বছৰটো যিটো চানৰ বছৰ, তেনেকে গোটেইখিনি বস্তু গণনা কৰা হৈছে। আৰু এই কেতুৰ যিহেতু মিলটো খুব কম, এইবাৰ দিমাগ নোহোৱাকে কাম কৰিব নালাগে এইটো বছৰত। যিসকলৰ নম্বৰ 7 হয়, কেতুৰ এনেও দিমাগটো নাই, নিজৰ যিটো বস্তু ভাবি লৈছে সেইটো ডাইৰেক্ট কৰি দিয়ে নহয়, খুব বেছি মানে পিছত নিগেটিভটোৱে পাব, যে নহ'ব, নাপাব। বেলেগৰ ওপৰত কেতিয়াও এইটো বছৰটোত বেলেগৰ ওপৰত ডিপেণ্ড নহ'ব, যে নাই ফোন কৰি থৈছে তেওঁ কামটো কৰি থৈ দিব, তেনেকুৱা কেতিয়াও নকৰিব। নিজে যিমানখিনি পাৰে নিজে গৈ পেলাই কামটোত ইনক্লুড হৈ পেলাই কৰক, নহ'লে বহুত বেছি পিছত পস্তাবলগীয়া হোৱাটো দেখাই আছে। নিজৰ মানে সিদ্ধান্তটো অকণমান নিজে লওক আৰু মানে চব ক্ষেত্ৰতে যিয়েই নহওক কিয়। লগতে আপোনালোকে ধৰক এইবাৰ সম্পত্তিৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকে কেনেকুৱা সপোনবিলাক বহুত বেছি, 7ৰ চব মানুহৰে সপোন থাকে, বিশেষকৈ 26ত সেনেকুৱা সপোনবিলাক ফুলফিল হোৱাটো কিন্তু দেখুওৱা নাই। অকণমান ৰৈ যাব লাগিব, যদি কোনোবাই ঘৰ বান্ধা ষ্টাৰ্ট কৰিছে হয়তো আধা বান্ধা হ'ব, ৰৈ যাব। বা কোনোবাই যদি গাড়ী লোৱা সপোন দেখিছে হয়তো সেইটো চাপ'জ পইচা জমা কৰিছে, বেলেগ ফালে হঠাৎ ওলাই যাব, এনেকুৱা কিছুমান চিটুৱেশ্যন য'ত নহ'ব, ফুলফিল নাপাব, এনেকুৱা এই বস্তু দেখাইছে। মনৰ বহুত বেছি আনষ্টেবল দেখাইছে, মনটো বহুত যেন ইটো কৰিব মন যাব, সিটো কৰিব মন যাব। ষ্টুডেণ্টসকলৰ এনেকুৱা হ'ব, মই এইটো এইমতে যাম নে মই সেইটো যাম, যে মই দেখোন ছাকচেছ নাপালো, মই মেডিকেল লাইনটো বাদ দি মই এইবাৰ ইঞ্জিনিয়াৰিং লাইনত যাম নেকি, বা নাপামেই নেকি, মই নহ'বই নেকি, ন' অপশ্যনটো বেছি আহিব, এইটো দেখাই আছে 7। আৰু এইসকল ব্যক্তিয়ে মেইনলি ময়ূৰৰ পাখি যিটো আছে, ময়ূৰৰ পাখি লগত ৰাখিব পাৰে। লগতে যিটো আমাৰ নাও বা জাহাজ, পানী জাহাজ, নাও বা তেনেকুৱা পানীৰ লগত ৰিলেটেড, অৰ্থাৎ তেনেকুৱা যদি তাত জড়িত হৈ থকা, লাগি থকা যদি লোহাৰ টুকুৰা হওক বা নাট হওক, বলটো হওক, সেনেকুৱা যদি বস্তু বা ঘোঁৰাৰ নাল যিটো আছে আমাৰ, ঘোঁৰাৰ নাল যদি আঙুঠি বনাই যদি পিন্ধিব পাৰো, তেতিয়াও বহুত বেছি ভাল ফলাফল লাভ কৰিব এইটো বছৰত। বিভিন্ন প্ৰতিকাৰ আছে, কিন্তু গোটেইখিনি প্ৰতিকাৰ পোৱাটো অকণ সম্ভৱ নহয়, নিজে নিজে আহি চাই গ'লে সুবিধা হয় গোটেইখিনি। আৰু প্ৰত্যেকৰ লগত চব বস্তু অকণ বেলেগ বেলেগ হৈ যাব। এতিয়া আহিছো 8 সংখ্যালৈকে, 8 নম্বৰ, শনিৰ নম্বৰ ষ্ট্ৰাগল। শনি গমেই পায়, সূৰ্যৰ পুত্ৰ, আৰু এইটো যিটো খুব মিলটো খুব কম, বছৰটো বহুত ষ্ট্ৰাগল যাব, বহুত কষ্টৰ বিনিময়ত ছাকচেছটো পাব। ছাকচেছ নোপোৱা নহয়, ছাকচেছটো পাব, কিন্তু বহুত কষ্টৰ বিনিময়ত, ছাকচেছটো আছে। আৰু মেইনলি কষ্ট কৰক, বছৰটো ন্যায়ত থাকক। কোনোবাই অন্যায় কৰিছে তাৰ পক্ষে তেওঁক ময়ো অন্যায় কৰিম সেনেকুৱা ভাৱ নল'ব মনত। কোনোবাই মোক অন্যায় কৰিছে, মই নিমাতে থকাটোৱে ভাল, সেই ফলটো ইউনিভাৰ্ছে দিব। আৰু বহুত বেছি কষ্ট কৰিবই লাগিব এইটো বছৰ, কষ্ট কৰাৰ মানে ছাকচেছটো আছে। ষ্টুডেণ্টসকলে বহুত কষ্ট কৰিব লাগিব। লগতে যিসকলে বহুত ভাল ভাল পৰীক্ষা বা এনেকুৱা দিব বুলি ভাবি আছে, তেওঁলোকে কষ্ট কৰিব লাগিব। লাকিলি একো বস্তু নাপায় এইটো বছৰত, চব বস্তু অৰ্থাৎ ষ্ট্ৰাগলৰ বিনিময়ত পোৱাটো দেখাই আছে। আৰু এইসকল ব্যক্তিয়ে মেইনলি বহুত কষ্ট কৰা বা বহুত ষ্ট্ৰাগল কৰা মানুহক, অৰ্থাৎ যিসকলে বহুত কষ্ট কৰে, বহুত ষ্ট্ৰাগল কৰে, সেনেকুৱা মানুহৰ লগতে শনি থাকে। আৰু তেওঁলোকক যদি শনিবাৰ অৰ্থাৎ 7টা শনিবাৰ যদি একেলগে গৈ পেলাই চিঙৰা যিটো আছে যদি দান কৰিব পাৰে, খুব বেছি ভাল। 12টা চিঙৰা, অৰ্থাৎ ময়দা, নিমখ আৰু যদি আলু দান কৰিব পাৰে খুব ভাল হয়। চিঙৰাৰ ভিতৰতো গোটেইখিনি বস্তু ইনক্লুড হৈ আছে, বস্তু দান কৰিব পাৰে। নেক্সট, শনিৰ কাৰণে আকৌ এটা প্ৰতিকাৰ, অৰ্থাৎ যিটো 8 নম্বৰ, লোহাৰ পাত্ৰত
সৰিয়হ তেল বাকি ল'ব, যিটো আমাৰ মিঠাতেল যিটো আছে তেলটো ল'ব, লোহাৰ যিকোনো পাত্ৰত লৈ নিজৰ মুখৰ ছায়াটো অৰ্থাৎ নিজৰ প্ৰতিবিম্বটো সেই তেলত চাই পেলাই যদি সেই তেলখিনি যদি বেলেগক দান কৰিব পাৰে লোহাৰ পাত্ৰৰে, তেতিয়াও বহুত বেছি ভাল ফলাফল এইটো বছৰত পাব। আহি আমি শেষৰ নম্বৰটো পালো 9। এতিয়া 9 নম্বৰৰ যাৰ মূলাংক এইটো হৈছে মংগল। মংগলৰ কাৰণে বহুত বেছি টেনচন ল'বলগীয়া নাই, বছৰটো ভালে ভালেই যাব। কেৱল আপোনালোকে এটা কাম কৰক, 1 তাৰিখটো পিছত যিটো অৰ্থাৎ জানুৱাৰীৰ যিটো প্ৰথম মংগলবাৰ আহি আছে, সেইটো মংগলবাৰৰ পৰা 3টা মংগলবাৰ আপোনালোকে কণ্টিনিউ হনুমান মন্দিৰ যাওক, বিনা চপ্পল অৰ্থাৎ গোটা ভৰি খালী ভৰিৰে যাব। ৰিক্সাত গ'লেও গাড়ীত গ'লেও খালী ভৰি পেলাই যোৱাটো খুব ভাল। আৰু গৈ পেলাই 3টা মংগলবাৰ কণ্টিনিউ যাওক, বছৰটো খুব বেছি ভাল দেখাইছে, ছাকচেছ দেখাইছে, ধন সম্পত্তিৰ যোগ দেখাইছে। কিন্তু এটা ভয় আছে, পৰা হৰা খুন্দা খোৱা এইটো বস্তু থাকি যাব। কিন্তু এইটোৰ কাৰণে কৈছো মই, প্ৰথম সময়ছোৱাতে যদি আমি হনুমান মন্দিৰ যাব পাৰো, হনুমানৰ লগত কানেকশ্যন হ'ব পাৰো, যিটো প্ৰতিদিনাখনে আমি হনুমান চালিচা শুনিব পাৰো, নিজে পঢ়িব পাৰো, যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব মংগলৰ ব্যক্তিসকলে। ভাল দেখাইছে, মংগলৰ যিটো কানেকশ্যনটো আছে সূৰ্যৰ লগত যথেষ্ট ভাল দেখাই আছে। আমি গোটেইকেইটা নম্বৰে চালো। এতিয়া গোটেইখিনিৰ ভিতৰত ধৰক যিসকলৰ প্ৰায় ভাগতটো মিলি যাবই, এইটোক লৈ মিলিয়ে যায়, কিন্তু হ'লেও মানুহজন যদি নিজে আহি চাই, সেইটোতো এতিয়া চাব মই অভাৰঅল চাইছো গোটেই, আৰু কাৰ্ডতো চাইছো মই, অকল যে কাৰ্ডটো আমাৰ অসমৰ লগতে ইনক্লুড হৈছে সেনেকুৱা নহয়, এইটো অভাৰঅল গোটেইখিনি চোৱা হৈছে, চব আহিছে কাৰ্ডত যিখিনি বস্তু আহিছে সেইখিনি মই কৈছো। আৰু যিখিনি বস্তু মই এই নম্বৰ ৱাইজ চাইছো 2026ত কি হ'ব গৈ আছে, সেইখিনিও মই গোটেই অভাৰঅল হিচাপতে চাইছো। এজন পাৰ্চন ৱাইজ যদি চাওঁ তেতিয়া তেওঁৰ অকমান চেঞ্জটো আহি যাব, এনেকুৱা তেওঁৰ বিষয় অকণ বেলেগকে আহিব পাৰে। তেওঁৰ যিটো মই তেওঁৰ কাৰ্ড চোৱাৰ লগে লগে ফাৰ্ষ্ট মই তেওঁৰ ঘৰৰ তেওঁৰ কাৰ্মিকটো চাম, তেওঁৰ আগৰ পাষ্ট কাৰ্মা কিবা আছে নে, এইটো লাইফৰ কিবা কাৰ্মা আছে নে চাম, তেওঁৰ ব্যক্তিগত জীৱনটোত কেনেকুৱা প্ৰভাৱ পৰিছে, তেওঁৰ প্ৰেমৰ সম্পৰ্ক চাম, তেওঁৰ হেল্থ চাম, তেওঁৰ টকা পইচা আৰ্নিংটো চাম, তেওঁৰ ফিউচাৰটো চাম। গোটেইখিনি বস্তু মানে এজন মানুহৰ চোৱা হয়, যেতিয়া ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম যদি হৈ আছে সেইখিনি বস্তু সমাধানৰ কাৰণে উপায় দিয়া হয়। বাকী এইখিনি আছিলে আৰু গোটেই বছৰটোত 2026 বছৰটোত যিসকলে আচলতে নতুনকৈ তেওঁলোকে বিয়াৰ ফালে ঢাল খাইছে, তেওঁলোকৰ বছৰটো কেনেকুৱা যাব আচলতে? অৰ্থাৎ 26ৰ বছৰটো বিবাহৰ কাৰণে উপযুক্ত, ভাল দেখাই আছে। তাৰ উপৰি কি হৈছে, কিছুমান বাধা পাওঁ, মই কাৰ্ড চালে গম পাওঁ কিছুমান বাধা হৈ থাকে, য'ত নেকি বৃহস্পতিটোৰ পাৱাৰটো খুব ল' দেখা পাওঁ, গুৰুৰ পাৱাৰটো খুব ল', য'ত নেকি তেওঁলোকৰ বিয়াৰ অৰ্থাৎ বয়স পাৰ হৈ যায় কিন্তু বিয়াৰ কাৰণে ভাল পাত্ৰ পাত্ৰী নাপায়। অৰ্থাৎ পালেও কি হয়, অৰ্থাৎ দিন ঠিক হোৱালৈকে যায় কিন্তু যেন তাৰপিছত বিয়াখন ভাঙি যায়। প্ৰতিকাৰ আছে, বিভিন্ন প্ৰতিকাৰ আছে। হালধিৰে গা ধুব লাগে, হালধিৰে কলগছক ধুৱাব লাগে, বা কলগছৰ গুৰিত পানী দিব লাগে, এনেকুৱা বিভিন্ন প্ৰতিকাৰ আছে। আৰু সেনেকুৱা ব্যক্তিয়ে বিশেষকে চোৱাটো খুব দৰকাৰ, মানে নিজে চাই লোৱাটো খুব ভাল হয়। আৰু বিবাহৰ কাৰণে ভাল, এইটো 2026টো ভাল। কেৱল যোৰ বছৰটোত আমি গমেই পাওঁ এইটো বিবাহ নাপাতে, সেইটো বছৰত এভইড কৰিলে হ'ল সেইসকল ব্যক্তি, বাকী কিন্তু আগবাঢ়িব পাৰে বিবাহৰ ক্ষেত্ৰত। এটা বিশেষ কথা সুধিব বিচাৰিছো, এজন সাধাৰণ মানুহ এজনে কেনেকৈ গম পাব যে তেওঁৰ এইটো প্ৰব্লেমত এনেকুৱা কাম কৰিব লাগিব, বা তেওঁৰ কাৰ্ডৰ বা কিবা তেনেকুৱা তেওঁৰ যোগ চলি আছে, কেনেদৰে গম পাব এজন মানুহ? আচলতে কি হয়, কোনোবা এজন ব্যক্তিৰ যেতিয়া কোনো ধৰণৰ কুণ্ডলী নাথাকে, আগৰ বিশেষকে আগৰ মানুহখিনিৰ মানে যিখন জন্ম পত্ৰিকা নাছিলে, বা তেওঁৰ ডেট অফ বাৰ্থটো গম নাপায়, অকল নাম এটাও মানে জ্যোতিষৰ ওচৰত দেখাই পেলাই, জ্যোতিষিক দেখাই পেলাই নথয়, এনেই ডাইৰেক্ট নাম থৈ দিয়ে, তেতিয়া কি হয়, তেওঁৰ হয়তো হস্তৰেখা চাই বহুতে কোৱাটো দিগদাৰ হয়, তেওঁৰ বিষয়টো জনাটো খুব দিগদাৰ হয়। কিন্তু কি হয়, টেৰট কাৰ্ডে অৰ্থাৎ টেৰট কাৰ্ডৰ জৰিয়তে সেই মানুহজনৰ যদি সেই নামটো 12 বছৰ ধৰি চান্টিং হৈ আছে, তেতিয়াহ'লে সেই মানুহজনৰ বিষয়ে এই টেৰট কাৰ্ডে ইউনিভাৰ্চৰ লগত জড়িত হৈ পেলাই তেওঁৰ বিষয়ে যিমানখিনি যি হৈ আছে ডাইৰেক্টলি জনাব। সেনেকুৱা বিভিন্ন মানুহ আহিছে, তেওঁলোকৰ উপায় পাইছে, নিৰাময় পাইছে, বহুতখিনি চাইছে, যথেষ্ট ভাল। আজিলৈকে কোনো ধৰণৰ নিগেটিভিটি পোৱা নাই, ইউনিভাৰ্চৰ কৃপাত যথেষ্ট ভাল ৰিজাল্টে পাইছো। যিখিনি যিহেতু সাধনা কৰিছো এইটোৰ ক্ষেত্ৰত, টেৰট কাৰ্ডৰ ক্ষেত্ৰত, বাস্তুৰ ক্ষেত্ৰত, এক্সেছ বাৰৰ ক্ষেত্ৰত যথেষ্ট সাধনা কৰি পেলাই সেই তুলনাত আগবাঢ়ি আহিছো। মানুহখিনি ভাল, সকলোৰে সহায়ৰ কাৰণে কাম কৰি আছো, এইটো প্ৰত্যেকৰে ভাল হ'ব লাগে। যিহেতু আমি 2026 চনটোৰ কথা প্ৰথমতে আলোচনা কৰিলো, গোটেই কেইটা নম্বৰে হওক বা প্ৰায় ৰাশিৰে আপুনি এতিয়াৰ পৰা চোৱা আৰম্ভ কৰিছে, তাৰ মাজত যদি আমি চাবলৈ যাওঁ, মানে 2026টোত 2025তকৈ কিবা ভাল হ'বনে? যথেষ্ট ভাল দেখাই আছে, কিন্তু তাৰ মাজতে যেনেকে 25ত বেলেগৰ কথা ক'ব যোৱাৰ আগত নিজৰ কথাই কৈছো, মই বহুতখিনি মোৰ পালো আৰু জীৱনত বহুতখিনি মই হেৰুৱাইছো, য'ত নেকি বহুতখিনি অৰ্থাৎ বহুত দুখ লৈ মানে এনেকুৱা পাইছো আৰু মানে 2025ত, য'ত নেকি
বহুতখিনি বেয়া গৈছে আৰু ঠিক তেনেকে 26টো মানে এনেকুৱা মানে ভালটো বেছি দেখাইছে, বেয়াটো খুব কম দেখাইছে। কিন্তু অকণ প্ৰাকৃতিকভাৱে প্ৰকৃতিৰ পৰিৱেশৰ লগত অকণমান যেনেকে গৰমৰ মাত্ৰাটো দেখাইছে, ভূমিস্খলনটো বেছি দেখাইছে, বানপানীৰ সমস্যাটো বহুত বেছি দেখাই আছে, সেই ক্ষেত্ৰত অকণ বেয়া দেখাইছে। কিন্তু মানুহৰ যিটো ঠগ প্ৰবঞ্চনা পালে, টকা পইচাৰ যিটো ধৰক কাৰ্য, অৰ্থাৎ মানে ধাৰ বিলাক বহুত বেছি বাঢ়ি গৈছিল 2025ত। 2026ত বেছিভাগ মানুহৰ মানে মুক্তি পাব পাৰিব, ধাৰৰ পৰা মুক্তি পাব পাৰিব, ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰিব, টকা পইচাৰ ক্ষেত্ৰত গ্ৰথটো দেখাই আছে। এইবিলাক ক্ষেত্ৰত যথেষ্ট ভাল দেখাই আছে। 2025তকে 26টো সেই ক্ষেত্ৰত ভাল। আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰতো বিশেষকে যদি নিজৰ ওপৰত অকণমান হেল্থটো যদি নিজে আমি ভালে ৰাখিব খোজো, নিজৰ ওপৰত অকণমান ল'ব লাগিব, নিজে সতৰ্ক হ'ব লাগিব, সেই ক্ষেত্ৰতো ভালেই দেখাই আছে। কিন্তু শেষ কৰিছো আমি আমাৰ আজিৰ অনুষ্ঠানটি। আশা কৰো সকলোৱে চাই ভাল পাব। শেষত ৰাজেশদাৰ ফোন নম্বৰটো আমি স্ক্ৰীনত দিবলৈ চেষ্টা কৰিছো, আপোনালোকে আহক, নতুবা অনলাইনত হ'লেও কথা পাতক।